ছিংগাপুৰৰ অসমীয়াসকল নহা বাবে আমি মনোকষ্ট পাইছিলোঁ। অহাকালি 4জনকৈ ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া অনুসন্ধানত যোগ দিবৰ বাবে গুৱাহাটীলৈ আহিব। অৰ্থাৎ আগত এজন আহি গ'ল, এতিয়া 4জন আহিব, 6জন এতিয়াও বাকী থাকি যাব। মই সেই 6গৰাকী অসমীয়াক আকৌ এবাৰ ক'ম যে অসমৰ হিয়া ৰামথু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত সহায় কৰা আপোনালোকৰ লিগেল ৰেছপন্সিবিলিটি, আইনগত দায়িত্ব, আপোনালোকৰ মৰেল ৰেছপন্সিবিলিটি, আপোনালোকৰ নৈতিক দায়িত্ব, আৰু আপোনালোকে অসমলৈ আহিব লাগিবই। যিসকলে অসমলৈ নিজে নাহে তেওঁলোকক কেনেকৈ আনিব লাগে তাৰ বাবেও আমি আইনৰ ব্যৱস্থা ল'বলৈ কুণ্ঠাবোধ নকৰোঁ। মই আশা কৰোঁ আপোনালোকে সোনকালে আহক। আপোনালোকৰ ষ্টেটমেণ্টখিনি লোৱাৰ লগে লগে আমি আদালতক গোটেই ঘটনা অতি সোনকালে জনাবলৈ সক্ষম হ'ম। মানে কি কাৰণে অকণমান ইমান বেছি মানে তাত কৰিবলগীয়া ফৰ্মেলিটি যিটো আছে ছিংগাপুৰত সেইটোও কৰা নাই। এগৰাকীকে মাতিছে, ৰূপকমল কলিতাক মাতিছে, আজি 4গৰাকীক মাতিছে, কাইলৈ আৰু 2গৰাকীক মাতিছে। এইটো কি চাকৰি ইণ্টাৰভিউ ল'বলৈ মাতি আছে নেকি? এইটো চাকৰি ইণ্টাৰভিউ ল'বলৈ মতা নাই। আমি জাতীয় সম্পদ এগৰাকীক হেৰুৱালোঁ। আমি আৱেগ বিহ্বল হৈ আমি সকলো আছোঁ, ন্যায় প্ৰতিষ্ঠাৰ কাৰণে সকলো যুঁজি আছে। সকলোৱে এই কথা বতৰাবোৰক লৈ সকলো চিন্তিত, সকলো আৱেগ বিহ্বল হৈ আছে।